নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি দেওবাৰ, গতিকে আজি ভাবিলোঁ যে আজি ভাত সাজ ময়ে বনাওঁ। গতিকে তাৰ কাৰণে মই প্ৰথমতে কণ আলু ভাজিছোঁ আৰু তাৰ পাছতে মই আমলেট কৰিব লৈছোঁ। আমলেটৰ কাৰণে মই পিঁয়াজ, পিয়ালি, পালেং, ধনিয়া, নিমখ, হালধি সকলোখিনি দি পেলাই কণীৰ সৈতে এইখিনি মই পেষ্ট বনাই ল'লোঁ। তাৰ পাছতে ইয়াতে আমাৰ আলু ভাজি বৰ্তমান হৈ গৈছে আৰু ইয়াতে টাৱাখন পাতি ইয়াতে মই আমলেটখিনি দি দিছোঁ আৰু মই ধুনীয়াকৈ বনাই ল'লোঁ। আৰু ইয়াতে মই পাপৰখিনিও ভাজি লৈছোঁ আৰু ইয়াতে মই বেচন দি পেলাই মই বেঙেনা ফ্ৰাই কৰিব লৈছোঁ। ইয়াতে মই বেঙেনাখিনি ধুনীয়াকৈ দি দিছোঁ আৰু এইখিনি মোৰ বৰ্তমান মজা হৈ গৈছে আৰু এয়া মোৰ ভাত বনাই কমপ্লিট হৈ গ'ল। গতিকে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লগতে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।